নমস্কাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু কুৱেশ্যনকেইটা আপোনালোকৰ শুদ্ধ হৈছে নে ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, অ' মোৰ আপোনাৰ দেশ গীতটো কোনে লিখিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে আহোমৰ প্ৰথমখন ৰাজধানী ক'ত আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ চৰাইদেউ। চৰাইদেউত আহোমসকলে 1253 খ্ৰীষ্টাব্দত ৰাজধানী পাতিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 8খন। কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ, বিনিময় প্ৰথাৰ বাবে বিখ্যাত জোনবিল মেলাখন অসমৰ কোন জিলাত অনুষ্ঠিত হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মৰিগাঁও। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 21 জুন। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি উকিয়াং নবা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিলন। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি আছিল? এই কুৱেশ্যনটো বাৰে বাৰে এক্সামসমূহত আহি থকা দেখা যায়। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন বি ঢাকা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ছৈয়দা আনোৱাৰ তাইমুৰ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডা কোনখন মহাদেশত অৱস্থিত? আপোনালোকে জানেই পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা আৰু কানাডা দেশখন কোনখন মহাদেশত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি উত্তৰ আমেৰিকা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে কোম্পানীৰ আমোল বুলি ক'লে কোনখিনি সময়ক জনা যায় বা কোনখিনি সময়ত কোম্পানীয়ে শাসন কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1826 চনৰ পৰা 1858 চন। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে ধলা শদিয়া দলংখন কোন নদীত আছে? আপোনালোকে হয়তো ইয়াত এতিয়া অপশ্যনটো লিখি থৈ আহিব ব্ৰহ্মপুত্ৰ, কিন্তু ব্ৰহ্মপুত্ৰটো ইয়াত টোটেলি ভুল হয়, কাৰণ ধলা শদিয়া দলংখন য'ত আছে সেই জেগাডোখৰত ব্ৰহ্মপুত্ৰ নদীখনক লোহিত নামেৰে জনা যায়। এতিয়া ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন এ লোহিত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে অসমৰ মানচেষ্টাৰ বুলি কাক জনা যায়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি শুৱালকুছি।